কিয় প্ৰতিযোগিতা দাস কৰিলে আজি আপোনালোকে? হয়, আজি আমি দুলীয়াজান আঞ্চলিক সমিতিৰ তৰফৰ পৰা আমাৰ কেন্দ্ৰীয় সমিতিৰ নিৰ্দেশ মৰ্মে যিদৰে আমাৰ সাংসদ কামাখ্যা প্ৰসাদ দাসে যিদৰে ভাষ্য আগবঢ়ালে আমাৰ 6 জনগোষ্ঠী তথা আদিবাসী লোকসকলক তেখেতক ট্ৰেইন দিব বিচাৰিছোঁ। আৰু শিক্ষা দিছোঁ যে এনেকুৱা আমাৰ সম্প্ৰদায়ৰ পৰা গৈ এজন সাংসদ হৈছে। তেখেতে এটা সময়ত তেখেতেও এটা নেতাগিৰি কৰিছিলে, কিন্তু তেখেতে আজি কৈছে আমাৰ 6 জনগোষ্ঠী তথা আদিবাসী লোকসকলক একো বৈশিষ্ট্য নাই বুলি। কিন্তু এই অধিকাৰ বিজেপি চৰকাৰে দিলে, কিন্তু বিজেপি চৰকাৰক উভেনে দিব বিচাৰিছোঁ। আগন্তুক ইলেকশ্যনত 2024 ইলেকশ্যনত লোকসভা ইলেকশ্যনত আমি অকণি দিব বিচাৰিছোঁ। আমাৰ চাহ বাগিচা অঞ্চল তথা আদিবাসী গাঁও অঞ্চলত আমি বিজেপি চৰকাৰক কেতিয়াও সোমাব নিদিওঁ যেতিয়ালৈকে আমাৰ 6 জনগোষ্ঠী তথা আদিবাসী লোকসকলক যদি জনজাতিকৰণ নিদিয়ে তেতিয়া আমি কেতিয়াও সোমাব নিদিওঁ। আমি প্ৰৱেশ নিষেধ কৰি দিম বিজেপি চৰকাৰক। বিজেপি চৰকাৰ মুৰ্দাবাদ, বিজেপি চৰকাৰ মুৰ্দাবাদ, কামাখ্যা প্ৰসাদ মুৰ্দাবাদ, কামাখ্যা প্ৰসাদ গো বেক, বিজেপি চৰকাৰ গো বেক, কামাখ্যা প্ৰসাদ মুৰ্দাবাদ, 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 কামাখ্যা প্ৰসাদ কাম নাই, কাম নাই, কাম নাই। News Desk report, Diary Log Khane.